নমস্কাৰ আজি পুনৰ এটা খুব ভাল আৰু ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোকৰ মাজলৈ আনিছোঁ আপুনি যদি কিতাপ পঢ়ি ভাল পায় তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে খুবেই আনন্দদায়ক IIT খড়গপুৰে নেশ্যনেল ডিজিটেল লাইব্ৰেৰী ক্ৰিয়েট কৰিলে য'ত আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ যিকোনো বিষয়ৰ বিভিন্ন কিতাপ মোবাইল বা কম্পিউটাৰতে পঢ়িব পাৰিব অৰ্থাৎ সহজ ভাষাত ক'বলৈ গ'লে যদি কোনোবাই CBSE পঢ়ি আছে বা IIT-JEE আৰু NEETৰ প্ৰিপাৰেশ্যন চলাই আছে ঠিক একেদৰে JEM GATE UGC NET SLET আদি প্ৰিপাৰেশ্যন চলাই আছে তেন্তে তেওঁলোকৰ বাবে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকে এটা লিংক পাব আৰু সেই লিংকটোত টাচ কৰিলেই বিভিন্ন সাবজেক্টৰ বহুত কিতাপ পঢ়িবলৈ ফ্ৰীকৈ পঢ়িবলৈ পাব ইয়াৰ লগতে চাওকচোন কি দিয়া আছে ষ্টাডি এট হোম স্কুলে হওক লাগিলে ইঞ্জিনিয়াৰিঙে হওক সায়েন্স হওক হিউমেনিটিজ অৰ্থাৎ আৰ্টছে হওক লিটাৰেচাৰ ল এণ্ড মেনেজমেণ্ট যিয়ে নহওক লাগে সকলো বিষয়ৰ বহুত কিতাপ পাব ইয়াত চাওক আৰু এটা দিছে লিংকটো চাই লওক ভালদৰে IIT খড়গপুৰ has created national digital library for the students for all subjects তাৰপৰা লিংকটো তলত দেখিছে মই লিংকটো অলৰেডি ক'লোৱেই ডেছক্ৰিপশ্যনত দি দিম কিমান কিতাপ আছে চাওক 4 কোটি 60 লাখ 4 কোটি 60 লাখ কিতাপ আছে আৰু সম্পূৰ্ণ বিনামূলীয়া গতিকে চাওক এটো কিমান এটা ভাল সুবিধা কৰি দিছে গতিকে আপোনালোকে এই ভিডিঅ'বিলাক কেনেকৈ অৰ্থাৎ কিতাপবিলাক কেনেকৈ পাব এই লিংকটো টাচ কৰিলেহে পাব গতিকে এই ভিডিঅ'টো আপোনালোকৰ যদি কোনোবা স্কুল কলেজত বা ইউনিভাৰ্চিটিত পঢ়ি থকা কোনোবা ষ্টুডেণ্ট আছে চিনাকি হওক বা সম্পৰ্কীয় হওক ঠিক একেদৰে IIT-JEE NEET NET SLET JEM ইঞ্জিনিয়াৰিং CBSE NCERT যিয়ে নহওক লাগে যিকোনো এক্সামৰ যদি প্ৰিপাৰেশ্যন চলাই থকা যদি কোনোবা আছে তেনে সকলোলৈকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে এই সকলোৱে এই খবৰটো পায় লগতে লিংকটো পায় মেইনলি লিংকটো আৰু লিংকটো পোৱাৰ লগে লগে তেওঁলোকৰ পঢ়াত কিমান সুবিধা হ'ব আপোনালোকে ভালদৰে বুজি পাইছে গতিকে যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ ভাল লাগে তেন্তে প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখি আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ